মে ঝুকেগা নেই সালা পুষ্পা ছবিৰ এই সংলাপ মনত আছেনে বন্ধুসকল? এক আইকনিক সংলাপ যিয়ে অদম্য আত্মবিশ্বাস আৰু প্ৰতিকূলতাৰ সন্মুখীন হৈও হাৰ নমনাৰ মনোভাৱক প্ৰতিফলিত কৰে। এই প্ৰেৰণাদায়ক সংলাপে শিকাইছে যে পৰিস্থিতি যিমানেই কঠিন নহওক কিয় নিজৰ লক্ষ্যৰ প্ৰতি উৎসৰ্গিত হৈ থাকক আৰু হাৰ মানি লোৱাতকৈ সংগ্ৰামৰ পথ বাছি লওক। যি পৰিস্থিতিতেই নহওক কিয় নিজৰ মনোবল উচ্চ কৰি ৰাখক। হাৰ মানি লোৱাটো কাপুৰুষৰ কাম আৰু আপুনি ইয়াত জয়ী হ'বলৈ আহিছে। ধুমুহা আহিলেও ৰৈ নাথাকিব, নিজৰ ওপৰত বিশ্বাস কৰি আগবাঢ়ক। জীৱনৰ দৌৰত পতন অনিবাৰ্য, কিন্তু হাৰ নামানিব, উঠি যুঁজিব, জয়ী হ'ব। যিসকলে আপোনাক পৰাস্ত কৰিবলৈ চেষ্টা কৰে, মনত ৰাখিব আপুনি হাৰ নেমানিব, শক্তিশালীভাৱে থিয় দিয়ক। নিজৰ সপোন পূৰণ কৰিবলৈ বিফলতাক ভয় কৰাৰ পৰিৱৰ্তে ইয়াক প্ৰত্যাহ্বান হিচাপে লওক আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে যেন। ধন্যবাদ।